সকলোৱে নিশ্চয়কৈ লক্ষ্য কৰিছে আমাৰ প্ৰাণৰ শিল্পী অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ পিছত অসমত যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে, বিশেষকৈ জুবিন দাই যোৱাৰ পিছতো অসমখনক আচলতে একতাৰ দোলেৰে বান্ধি থৈ গ'ল। জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ পিছত জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ নামত চলি থকা ইমান দিনে যে সংকীৰ্ণ আৰু সাম্প্ৰদায়িক ৰাজনীতি চলি আছে, সেয়া আচলতে শেষ হৈ গ'ল। সকলোৱে মানুহ হিচাপে পৰিচয় দি, অসমীয়া জাতি হিচাপে পৰিচয় দি সকলোৱে আচলতে একতাৰে দোলেৰে বান্ধি আছে। এই পৰিস্থিতিক লৈ আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টেনশ্যনত ভুগিছে যে এতিয়া আৰু অসমত হিন্দু মুছলমানৰ নামত আগতে যেনেকৈ সহজতে সস্তীয়াভাৱে সাম্প্ৰদায়িক ৰাজনীতি কৰিব পাৰিছিল, সেই ৰাজনীতি কৰাৰ পৰিৱেশ এতিয়া নাই। আপোনালোকে নিশ্চয়সকলে দেখিছে জুবিন দা আমাৰ মাজৰ পৰা বিদায় লোৱাৰ কেইদিনমান পিছৰ পৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে আকৌ আগৰ দৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব পাৰে নেকি বিভিন্ন ধৰণৰ কথাৰ অৱতাৰণা কৰিছে, কিন্তু কোনো কথা কৈয়ে কিন্তু এতিয়ালৈকে ইছ্যু ডাইভাৰ্ট কৰিব পৰা নাই। এতিয়ালৈকে অসমৰ জনতাৰ মাজত মাত্ৰ এটা ইছ্যু যে আমাক যিকোনো মূল্যৰ বিনিময়ত জুবিন দাৰ ন্যায় লাগিবই, জাষ্টিছ ফৰ জুবিন গাৰ্গ। গতিকে সেই ইছ্যুটো তল পেলাবলৈকে হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতে বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰি আছে আৰু আমি শেহতীয়াকৈ দেখিছোঁ কালিও তেনেকুৱা ধৰণৰ এটা বক্তব্য প্ৰদান কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপুনি যিমানেই চেষ্টা নকৰক, আপোনাৰ এই ষড়যন্ত্ৰ এতিয়া কামত নাহে। অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় যেতিয়ালৈকে অসমৰ মানুহে নাপায়, তেতিয়ালৈকে কোনো পৰিস্থিতিতে জুবিন দাৰ মৃত্যুৰ প্ৰসংগটো, জুবিন দাৰ ন্যায়ৰ প্ৰসংগটো কেতিয়াও আমি তল পেলাবলৈ নিদিওঁ, কেতিয়াও আমি দ্বিতীয় ইছ্যু হ'বলৈ নিদিওঁ। এইটো সদায় প্ৰাথমিক ইছ্যু হৈ থাকিব। সেইকাৰণে অসমৰ ৰাইজক আৰু বিশেষকৈ আমাৰ মিয়া বুলি যিটো ৰাজনীতি কৰিব বিচাৰিছে, মিয়া জনগোষ্ঠীটোৰ যিসকল যুৱক যুৱতী সামাজিক মাধ্যমত সক্ৰিয় হৈ আছে, যিসকলে বিভিন্ন ধৰণৰ সামাজিক বা ৰাজনৈতিক দল সংগঠনৰ লগত জড়িত হৈছে, তেওঁলোকে এটা কথা আহ্বান জনাম যে হিমন্ত বিশ্ব শৰ্মাই মিয়া জনগোষ্ঠীটোক উদ্দেশ্য কৰি যিমানেই বেয়া কথা নকওক, যিমানেই অকথ্য নকওক, তেওঁৰ সেই কথাৰ আচলতে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিব নালাগে। কাৰণ আমি যেতিয়া প্ৰতিক্ৰিয়া দিবলৈ যাম তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আচলতে ষড়যন্ত্ৰত আচলতে সফল হ'ব। সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা যিয়ে নকওক, আমাৰ এটাই কথা, জুবিন দাৰ ন্যায় লাগিবই লাগিবই লাগিবই। যেতিয়ালৈকে জুবিন দাৰ ন্যায় নাপাব তেতিয়াহ'লে অন্য কোনো কথাৰ আমি প্ৰতিক্ৰিয়া দিব নাযাওঁ, অন্য কোনো কথা লৈ আমি ব্যস্ত থাকিব নোখোজোঁ। হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ, অখিল গগৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ খোল্লা ৰাজনীতি কৰিছে, কি ক'ব? আচলতে বিজেপি দল আৰু চৰকাৰ আচলতে এতিয়া পাগল হৈ পৰিছে। কাৰণ জুবিন দা মৃত্যুৰ পিছত অসমৰ যি ৰাজনৈতিক পৰিস্থিতি হৈছে, সেই ৰাজনৈতিক পৰিস্থিতি বিজেপি দল আৰু চৰকাৰৰ কাৰণে কেতিয়াও অনুকূল নহয়, মই ইতিমধ্যে কৈছোঁ। সেইকাৰণে বিভিন্ন ধৰণে বিভিন্ন কথা কৈ আছে আৰু তাৰে ভিতৰত তেওঁলোকে কোৱা কথাটো হ'ল যে অখিল গগৈ হেনো জুবিন দাৰ মৃত্যুৰ প্ৰসংগ লৈ ৰাজনীতি কৰিছে। অতি হাস্যকৰ কথা। মানে অখিল গগৈ ডাঙৰীয়াই কেতিয়াও জুবিন দাৰ মৃত্যুৰ প্ৰসংগ লৈ ন্যায়ৰ প্ৰসংগ লৈ ৰাজনীতি কৰা নাই। যদিহে ৰাজনীতি কৰিছে তেতিয়াহ'লে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দল আৰু চৰকাৰে কৰিছে। এইটো একেবাৰে দুগ্ধপুষ্ট শিশু এটাও বুজি পায় যে চৰকাৰ আছে বিজেপিৰ, হয়নে নহয়, ক্ষমতাত আছে বিজেপি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বয়ং নিজে, তেওঁলোকে বিজেপি দলে জুবিন দাৰ ন্যায় বিচাৰি ৰাজপথত সমদল উলিয়াইছে। ইয়াতকৈ লজ্জাজনক, ইয়াতকৈ নটংকি কৰা, ভণ্ডামি কৰা ৰাজনীতি আৰু পৃথিৱীৰ ইতিহাসত কতো ঘটিছে নেকি? তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কাৰ পৰা তেওঁলোকে ন্যায় বিচাৰিছে? হিমন্ত বিশ্ব শৰ্মাইতো CID গঠন কৰিছে, SIT গঠন কৰিছে। CID আৰু SIT কাৰ তত্ত্বাৱধানত? হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰৰ তত্ত্বাৱধানত, হয়নে নহয়? ন্যায়ালয়ৰ কামটো হ'ল যে আগতেই তদন্তকাৰী সংস্থাই এটা পানী নহৰাকৈ এটা তদন্ত কৰিব লাগিব। তদন্ত কৰি তেওঁলোকে যি তদন্ত তাতে দাখিল কৰিব, তাৰ ওপৰত ভিত্তি কৰিহে ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব। ন্যায়ালয়ে নিজে গৈ তদন্ত কৰিব নোৱাৰে। গতিকে ন্যায় প্ৰদানৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। তদন্ত যাতে সঠিকভাৱে হয়, যাতে কোনো অপৰাধী শাস্তি পৰা ৰেহাই নাপায়, সেইটো চোৱাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। কিন্তু আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন দাৰ ন্যায়ৰ প্ৰসংগ লৈ, জুবিন দাৰ মৃত্যুৰ প্ৰসংগ লৈ সস্তীয়া ৰাজনীতি কৰি আছে। আৰু জুবিন দাৰ হত্যাকাণ্ডৰ লগত জড়িত যিসকল অভিযুক্ত, ইতিমধ্যে সকলো ৰাইজে গম পাইছে তেওঁলোকে বিজেপি দল আৰু চৰকাৰৰ আপোন মানুহ, হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ, হয় নে নহয়? আজি শ্যামকান্ত মহন্ত কোন হয়? একেবাৰে সৰু ল'ৰা এটা বুজি পোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ঘনিষ্ঠ। সিদ্ধাৰ্থ শৰ্মা কোন হয়? বিজেপি দলৰ সাংস্কৃতিক বিভাগৰ নেতা আছিল, হয় নে নহয়? গতিকে বিজেপি দল আৰু চৰকাৰৰ লগত জড়িতসকলে তেওঁলোকে আচলতে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে। আৰু তেনেকুৱা ধৰণে আচলতে সস্তীয়া ৰাজনীতি বিজেপি দল আৰু চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাহঁতে আচলতে